বাহঁতৰ টেঙাখাটৰ ঘৰটোলৈ আমি নোযোৱা 4 বছৰমানেই হ'ল। সেইটো কাৰণে যাওঁ বুলি ঠিৰাং কৰিলোঁ। আমি যোৱাৰ কথা গম পাই ভাইটিহঁতো ওলালে, তহঁতি যাওঁ যদি আমিও যাওঁ। আমি ক'লোঁ তহঁতি আহি থাক, আমি অকণমান আগে আগে গৈ আছোঁ। আমি যাওঁতে সেই দিহিঙৰ পৰা মাছ এটা লৈ গৈছিলোঁ। খায়ে থকা হয় সদায় মাছ মাংস, কিন্তু লগতে খালেও ভাল লাগে, হয়নে বাৰু? এই ওচৰ ভিনদেউহঁতকো খাবলৈ মাতি দিব লাগিব। এই অকণমানিটো দেখিছেনে, ইমান হেঁপাহ কৰে মম ককায়েকহঁতলৈ, আৰু ইহঁতিও খুব ভাল পায় অকণমানিটি। মানে ওচৰত থকা হ'লে যেন সদায় লগতে থাকিলেহেঁতেন, কিন্তু এতিয়া মানে তাহাঁতি দুলীয়াজানতো কেতিয়াবা থাকে, আৰু এতিয়া কেইদিনমান হৈছে তাহাঁতি টেঙাখাটত আছেহি। সেইটো কাৰণে আমাকো মাতি পঠিয়ালে আৰু লগতে থাকোঁ আহ ৰাতি। ঘৰটো আহল বহল যিহেতু তহঁতি থাকিও ভাল পাবি, আৰু আমাৰ মানুহজনে তেনেকৈ ক'তো নাথাকে, অকল ইয়াতহে থাকি ভাল পায়। মানে মোৰ ঘৰৰ মানুহবিলাকৰ ভিতৰত মানে অকল ইয়াতহে থাকে আৰু। এয়া ককায়েকে ভাত খাই আছে, সি পিছফালৰ পৰা একদম মানে কি কৰোঁ কি নকৰোঁকৈ জোৰকৈ সাবতি ধৰিছে, মানে চুমা খাইছে, কি কৰিছে নহয় সিহে জানে আৰু। কপিলদাক চাই আছা নি? অঁ মাম গাইছে, তুমি খালা? এনেই হাত ধুই আহক দাদা। এইটো এইটো 2 বছৰ হৈছেহে, সি সকলোখিনি ক'ব পাৰে চাওকচোন বাৰু ইমান ধুনীয়াকৈ। এইটো 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 এক্স, এইটো এইটো গুড বয়। এইটো ওৱান টু লিখা লিখা তুমি লিখা। এ ফৰ সব জানে, জানালৈকে জানে। এ ফৰ এপল, বি ফৰ সি যোৱা কেইদিন ওচৰৰ বাইদেউ ভিনদেউ মানে তাৰ বৰমাহঁতৰ লগতে সি বেছি সময়কণ কটায়গৈ। ভাল লাগিলে বহুত।